খচ্চৰে কথা কাহত লৈ যাই আছো বলচোন গাইছ মই দেখি দিলো So hello dosto welcome back to my YouTube channel in Assamese vlog today on 16 July আজি আমাৰ ভিডিওটা অলক স্বাগত জনালো গাইস আজি আমাৰ লগত আছে আমাৰ হুসানা গাইস আমাৰ ভাইটি আছে এটা চাবা পাৰে ও কিবা কবি নেকি কি কবি মাটি গতা হমন গছি আৰু 2000 গাড়ী লাগে আৰু হেৰি গাড়ী 20000 টাকা গজব বেজতি है বিল্ডিং আছে গাইস ই পাগলা মানুহ অলপ মানে উল্টা উল্টা বকি দিব কিন্তু তাৰে আগতে গাইস এটা কথা হ'ল নহয় মানে তো গাইস এটা মানে অলপমান তামোল পান খাই ললো মাংস চাংস খাই মুখ চুখৰ খবৰ পাত্ৰ নহয় গৈছো মূলত আমাৰ অলপমান কিবা কাম চামনকে কৰা কিমান কাম কিয় কৰা বে তই মানে মাৰো মানে তো গাইস তই ইমান সৰু কাৰতে মানে বেয়া বেয়া বস্তু কিবা খাই এর সময়ত মানে গাইস আমি আকৌ আছো মই দেখি থাকো গাইস চাবৰি ইমান খচ্চৰ কবা নোৱাৰি গাইস মানে লাগাত তো আচ্ছা মানে গাইস সখী আছিল মোৰ সখী থাকি না আসসালাম মানে গাইস চলি ভাল নহয় লেছো খচ্চৰ ভালাটাও নাই ভাল মই ভাল আছো মই সব খচ্চৰ গিলা সব খচ্চৰ কথা কাহত লৈ যাই আছো বলচোন গাইস মই দেখি দিলো সব খচ্চৰ এক নম্বৰ খচ্চৰি তো খচ্চৰ তো এটা কুকুৰ কবি নেকি তই তই কিছু তোৰ হাউচ চিহৰকে হাউচ তই কে সৰু চলি তাকে যাক গাইস ই ডাঙৰ দেখাত এটা সৰু বাউনো হাত বাউনো ই ডাঙৰ চলি সব জকাব কুকুৰটোই সব জকাবই ননসেন্স তই হাত বাউনো আকৌ নাই কবা লাগা তো ডাঙৰ চলি তই ডাঙৰ মানুহ তই দেখাত দেখোন এটা বাউনৰো ওপৰ বাউনো হট ননসেন্স তোৰ ডাঙৰ বাউনো আছে তই আমাৰ এই পড়বো বেরিয়ে এখন নাই গাইসটা আমার বেতালটা আমি পুরা গেল ডাইরেক্ট কোন নাগো মারি আজি মানে মই বেরি যাবা নোৱাৰিলো কালি মন বেকাম আছিল এই মই যাব নোৱাৰিলো কিন্তু কি ঘৰ বিল্ডিং মই দেখিলা বিল্ডিং আছে গাইস এই হে হুনমুহুৰ ঘৰটো চাব পাৰে গাইস এই হুনমুহুৰ ঘৰটো এইটো হল আমাৰ এই বান্দাৰ ঘৰ গাইস এই হুনমুহুৰ ঘৰটো ঘৰ ভাঙি লৈ গৈছে ঘৰ ভাঙি লৈ গৈছে তই এইটা ঘৰ আছে এইটো মানে আজি মাটি খেলাত কাম চাম অলপমান ঠিক আজি কৰিম মাটি খেলাৰ কাম যিবাৰ কাৰণে কাম চাম সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ গাইছ মানে আজি কৰি দিম কাম চাম যি আছে হা তাকলে তই কে বাত নাচ তই ইমান কে বাত মানে তো গেছ আমাৰ নানী আহি গ'ল চাব পাৰে এই ক'ৰ পৰা আহিলি ভাই ক'ৰ পৰা আহিলি হা ক'ৰ পৰা মুম্বাই না দিলি মানে কবাক পালে ফুৰিব চুৰিব গৈছিল আহিল এতিয়া বাপু যেনে গৰম দিছি ঘাম চাম ভাতি ওলাই যাব যেখানে ঘাম থাকবে নোৱাৰি এইটো মানে এতিয়া মানে পঢ়াৰ টাইম হ'ল এতিয়া আমি কি কৰি বেন পঢ় বেলা গুণা এতিয়া মানে আমি কনজিউৰিং চাব কনজিউৰিং চাব যাবি কনজিউৰিং চাব যাবি ঘূৰিটো না ঘূৰি পৰা নাই মন ইচ্ছা চলি ঘূৰি নাই বোলে যাওঁ ঠিক বঙাল তুমি দেৰি নাম্বাৰ 1 হৰৰ ষ্টৰী মানে গাইছ এটা মাতাৰে কাম চাম কৰি আছে মই কাম কৰা নাই এইবাৰ কাম চাম না পঢ়বে চলিব লাগিব গাইছ মানে 8 ছবাৰ মান ফেল কৰা বেটেক্ৰেমিৰে আজি দিনটোলৈ শুভেচ্ছা কৰিলোঁ গাইছ আজি যিটো ভিডিঅ' ষ্টাৰ্টিং কৰিবলৈ আহিছোঁ মাত্ৰ আপোনালোকৰ কাৰণে মই চিনেমা চাবলৈ যাওঁ ক'তো চিনেমা হল নহয় ঘৰতো চাব যাম ডাঙৰ টিভি এই চিৰিয়াছলি বাকাছটোত 1000 গুণ ডাঙৰ আৰু মস্ত বিষত টিভি ইয়ালৈকে চাব যাম গাইছ মানে ভাল লাগিব চাই তাতে এই বেক চাইড এই বলে মোক মাৰিব তই মোক মাৰিবি নেকি মানে এতিয়া বলক ৰুমলৈ যাওঁ ৰুমতো অলপ চেঞ্চুৰী কাম আছে অলপ পিছ কৰি আছে যাওঁ বলক কি কৰিবা গাইছ উপায় নাই মানে যিহেতু টেবুল চেবুল দেখালোঁ এতিয়া মানে ভোক লাগছে অলপ মানে কি বনাইছে মানে পাকঘৰৰ পৰা গাইছ আহিছে একবাৰ মানে মই নিজে নাজানো কি বনালোঁ ফাৰ্ষ্ট মই বিচাৰ গ'লোঁ সেইখিনি মই ভ্লগ নবনালোঁ মানে হাঁহ কৰা কাৰণে এইবিলাক ভিডিঅ' বনোৱা নাই আইকি আৰু 2 ঘণ্টা পঢ়িলোঁ পঢ়ি তাত 9:30 বাজিল এতিয়া ভোক লাগছে অলপ কিবা খাওঁ আটাৰ চবতে ঘৰৰ বেছি শুনি আছে চাবলৈ কি কৰিব গাইছ উপায় নাই এতিয়া মই ফাৰ্ষ্ট কি বনাইছে একবাৰ চাই আহোঁ তাতে মোৰ লগত ব্লগ গাইছ গাইছটো মানে আরে গাইস মানে গাইস আজি খিচুড়ি বনাইছি মায়ে খিচুড়ি খাবার ভাত বনাও নাই
ঘৰত গ'লে হেৰি ঘৰত গ'লে মই বাহিৰ পৰা আহোঁ ৰাতি কাৰণে আন নাজাৰতে দেখি দিওঁ মই দোকান মাৰিলে মানে গাইজ বাহিৰত তামান আন্ধাৰ আকৌ দেখা পাছে খাবা নৰি যেতিয়া আকৌ দেখাব নোৱাৰি কি দেখাম যাতে মই একো দেখা নাপাওঁ আপোনালোকে কি দেখা পাব এইখিনি বেটাতৰি এতিয়া নতুনকৈ ট্ৰাইপডাল আহিছে সেই ট্ৰাইপডালত মানে একদম LED লাইট লগোৱা আছে আৰু স্পিক লগোৱা আছে মানে ফ্লিপকাৰ্টৰ বস্তু কথা ক'ব নোৱাৰে মই তাতে দেখিছোঁ যেতিয়া আকৌ দিছোঁ বস্তুটো যদি তাতে পাৰ্চেলটো পাই কিন্তু কি আহে তাতে পেকিং কৰাৰ টাইমত না মাইকটো ভাঙাই না লাইটটোৱে ভাঙাই আৰু পিছত গম পাওঁ 8 তাৰিখে আহিব এতিয়া কিন্তু একদিন আছে আপোনালোকৰ কাৰণে ভাল আপোনালোকৰ কাৰণে ভাল মানে ভিডিঅ' ট্ৰান্সলেট কৰিবৰ কাৰণে ভাল ভিডিঅ' দিবৰ কাৰণে মানে সেই লাইট আৰু মাইকটো মই অৰ্ডাৰ দিছিলোঁ ডিছক্ৰিপশ্যন বক্সত লিংকটো পাই যাব এতিয়া নহয় এইটো ভিডিঅ'ত নহয় কিন্তু তাত বক্সিং ভিডিঅ' থাকিব সেইটো ভিডিঅ'ত মাৰি দিম মই কিন্তু ফ্লিপকাৰ্টৰ পৰা দিছোঁ এতিয়া ক'ব দৌৰি নেকি বস্তু যেতিয়া গেলি নাহাৰি গেলে আন্ধাৰ ৰাতি দিছোঁ ভিডিঅ' বনাই আমি আন্ধাৰে ভিডিঅ' চাব পাৰিবা এতিয়া মানে ভোক লাগছে কিবা খাই লওঁ ফাৰ্ষ্ট ভোক লাগছে এনে বস্তু ফাৰ্ষ্ট লৈ বলক